খতম কৰি যাব নৱবিজ্ঞাপনে নমস্কাৰ দৰ্শকসকল, মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই এতিয়া আছোঁ গোস্বামী চাৰ্ভিচ, আৰু এয়া হৈছে পূজাৰ পৰিৱেশ। অলপমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আজি গৰম বহুত, তথাপিতো আহিছোঁ। এতিয়া মই লতাশিলত আছোঁ। কুঁহিয়াৰৰ ৰস খালোঁ। গৰমত কুঁহিয়াৰৰ ৰস খাব লাগে, আৰু লগতে পূজাৰ পেণ্ডেলো চাইছোঁ। এয়া হৈছে নয়নপুৰৰ পূজা দুৰ্গা মন্দিৰ। সঁচাকৈ পূজা আহাই নাই, পূজা আহিবহে। বজাৰ কৰা কি ইমান ভিৰ। ট্ৰাফিক জাম। যিহেতুকে ইয়াতে কনষ্ট্ৰাকশ্যন চলি আছে, ভিৰো সেইটো হিচাপত বহুত হৈ আছে। আৰু এই ব্ৰিজ নেক্সট ইয়েৰ অক্টোবৰ মানলৈহে চাগে কিবা এটা হ'বগৈ পাৰে, আৰু তেতিয়ালৈকে মানে এই ট্ৰেফিক জাম থাকিবই।
পূজা পেণ্ডেলৰ পৰা ওলাই ইয়াতে হ'ব মানে মেলা হ'ব আৰু এয়া মেলাৰ পৰিৱেশ সঁচাকৈ ইয়াতে আহি একদম মানে পূজা যেন হৈয়ে আছে সেনেকুৱা লাগে এটা ফিল হৈ আছে অনুভৱ হৈ আছে ভাল লাগিছে কেনেকুৱা লাগিছে আহি এডভান্সকৈ ভালে লাগিছে আৰু থেংক ইউ লৈ অহাৰ কাৰণে ইমান কষ্ট কৰি লৈ আহিছে ট্ৰাফিক সাংঘাতিক ট্ৰাফিক জাম তথাপিতো লৈ আহিছে হেপী পূজা গাইজ হেপী পূজা গাইজ আপোনালোক সকলোকে এই শাৰদীয়ৰ মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু শুভেচ্ছা যাচিছোঁ আৰু আমালৈও আশীৰ্বাদ কৰিব আমি যাতে সদায় ভালে কুশলে থাকোঁ আৰু বহুত বেছি ট্ৰাফিক মইতো দেখুৱাইছোঁ আপোনালোকক কষ্ট কৰি লৈ আহিছে ট্ৰাফিকত বাৰু যি কি নহওক আহি কিন্তু ভাল লাগিছে পূৰা এনজয় কৰি আছোঁ আৰু এয়া এটা সৰু স্প্ৰাইট খাই দিছোঁ আৰু উপায় নাই মানে গৰম সিমান নাই অলপ আৰু অলপ বতাহো এতিয়া আহিছে আৰু লাহে লাহে এতিয়া ৱেডাৰটো লাহে লাহে অলপ ঠিক হ'ব চ' এতিয়া মালিগাঁও ৰেষ্ট কেম্পৰ পৰা আমি ওলাই পেলাই ডাইৰেক্ট লতাশিল যাম তাৰপিছত গীতানগৰ হৈ পেলাই নাৰেংগী হৈ সেইফালে আমাৰ ঘৰৰ পূজাখিনি চাই আমি ডাইৰেক্ট ঘৰত যাম তাৰপিছত আৰু ভিডিঅ'টো চাই থাকিব আশা কৰোঁ চাই ভাল পাইছে Happy Puja guys! আৰু এইটো এটা ফ্লেটত প্ৰাইভেটকৈ তেওঁলোকে দুৰ্গা পূজা কৰিছে নৱৰাত্ৰি পূজা হৈ আছে ইয়াতে মন্দিৰ আছে আৰু গাইজ মই এতিয়া আছোঁ ছাত্ৰীবাৰী কালী মন্দিৰত ইয়াতে পূজাৰ পৰিৱেশ এনেকুৱা আৰু ইয়াতে থিম লৈছে এওঁলোকে লাইব্ৰেৰী এয়া চাওক এয়া লাইব্ৰেৰী থিম দিছে আৰু এইফালে দেৱী মাৰ সেয়া বনাইছে ৰাবাৰ আৰু পেঞ্চিলেৰে এয়া চাব পাৰে কি সুন্দৰ লাগিছে পেইন ৰাবাৰ দি পেলাই এয়া প্ৰতিমূৰ্তি বনাইছে আহিব আপোনালোকে চাবলৈ আহি ভাল পাব ইয়াতে এয়া মোৰ মাহী হয় কেনেকুৱা লাগিছে আহি ধুনীয়া আৰু আপোনাৰ পূজাৰ প্ৰিপাৰেশ্যন কেনেকুৱা বহুত ভাল ক'ত চাব পিছে চাওঁ এবাৰ ক'ত চাওঁ গোটেই চাম যেনে লাগিছে হয় হয় আৰু এইখন পূজা কিমান বছৰৰ পৰা এইখন পূজা বহুত বছৰ হ'ল মোৰ বিয়াৰ আগৰ পৰা মই সৰুহঁতৰ দিনৰে হয় হয় বহুত বছৰ পুৰণি কিমান বছৰ পুৰণি মই নাজানো কিন্তু হয় হয় বহুত পুৰণা আৰু পুৰণি সৰুহঁতে কৰা মোৰ হয় তেতিয়াৰ পৰাই আৰু মাহিলে মোৰ ফালৰ পৰা পূজাৰ শুভেচ্ছা থাকিল থেংক ইউ তোমালৈও থাকিল হয় ধন্যবাদ এইফালে মা বহি আছে
পূজাৰ বজাৰ চলি আছে। মা কালীমা মন্দিৰ, জয় মা কালী। পূজাৰ পৰিৱেশ আজি ইমান ঘূৰিলোঁ আৰু অৱশেষত আপোনালোকক দেখুৱালোঁ আমাৰ সাতগাঁৱৰ পূজা পেণ্ডেল। আশা কৰোঁ মোৰ ভিডিঅ'টো আজি আপোনালোকে চাই ভাল পাইছে আৰু যিসকল আমাৰ গুৱাহাটীত নাই বৰ্তমান তেওঁলোকেও এইদৰে পূজাৰ পেণ্ডেলখিনি চাব পাইছে। মোৰ ভিডিঅ'টো চাই যাতে আজি আপোনালোক বহুত সুখী হয়, ভাল পায়, মোৰ সেইটোৱে মানে ইচ্ছা আছিল আপোনালোকৰ ওচৰত আগবঢ়াবৰ কাৰণে। আজিলৈ আহোঁ, ধন্যবাদ।